মানে where there is a will there is a way ইচ্ছা আদিমূল আমাৰ বহু মানুহৰ বহু যুৱক যুৱতী হয়তো বহুত টকা পইচা নাথাকিব পাৰে বা তেওঁলোকে জিম যাবলৈ নোৱাৰিব পাৰে কিন্তু ঘৰতে আমি কিছুমান যদি লোহাৰ আমি ভালদৰে বনাই লওঁ তেনেকৈ জিম কৰিব পাৰে এতিয়া মই জিমত মোৰ সামগ্ৰী ঘৰত সকলোখিনি নাই কিন্তু দুটামান বস্তু আছে সেইকেইটাই মই উলমি দিওঁ তাতে সিট-আপ মাৰোঁ তাতে মই পুছ-আপ মাৰোঁ আৰু এনেকৈ গৈ পেলাই আমি নিজেও অকণমান কেতিয়াবা একো নোৱাৰিলেও যিটো ডাইনিং টেবুলৰ চকী আছে সেই চকীটোতে অকণমান দৌৰি পেলাই বাইচেপ মাৰি দিওঁ বা কেতিয়াবা কিবা যদি লোহা বস্তু আছে তাতে আমি ট্ৰাইচেপ মাৰি দিওঁ বা এটা বোলে আমি যিটো কেটাপা মাৰা যোনটো আমাৰ ৰবৰ সেই ৰবৰটো লৈও আমি বাইচেপ মাৰিব পাৰোঁ ভৰিত দি পেলাই বা হাতত দি পেলাই সেইকাৰণে শৰীৰ চৰ্চা কৰিবলৈ আহ্বান জনাইছোঁ আজি বিশ্ব মানে ৰক্তদাতা দিৱস আৰু মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই আৰু গোটেই টীমটোৱে স্বাস্থ্য আৰু পৰিকল্পনা বিভাগ খুব সুন্দৰভাৱে বিশেষকৈ মানে SBTCৰ সন্মানীয় সঞ্চালক পমী বৰুৱা ডাঙৰীয়ানীয়ে উদ্যোগ লৈছিল আৰু এই অনুষ্ঠানটো খুব সুন্দৰকৈ আয়োজন কৰিছে আৰু আমাৰ জনপ্ৰিয় এক্টৰ ৰবি শৰ্মা ডাঙৰীয়া আছিল তেওঁ প্ৰায় 9মান ৰক্তদান কৰিছে কিন্তু তেওঁ খুব নীৰৱে ৰক্তদান কৰি আছে বুলি কৈছে তো মই নিজে 53 বাৰ দিছোঁ ৰক্তদান কৰি সঁচাকৈ এজন আগতে জীৱনদান হৈছিল আৰু এতিয়া কিন্তু প্ৰায় 4জনৰ আমি জীৱনদান কৰিব পাৰোঁ একদম ৰক্তদান কৰিবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ আৰু আমি শৰীৰটো আমি জ্বলাই দিয়া হয় বা শৰীৰটো সাধাৰণতে পুতি দিয়া হয় আৰু শৰীৰটো আমাৰ মৃত্যুৰ পিছত একো মানে জ্বলাই দিয়া বা কবৰ দিয়া হয় পুতি দিয়া হয় কিন্তু এই শৰীৰটো যদি আমি মৃত্যু শেষ মুহূৰ্ততো বহুতৰ জীৱন দান কৰিব পাৰোঁ বহু পৰিয়ালৰ মনলৈ মুখলৈ আনন্দ আনিব পাৰোঁ আমি নেত্ৰদান যদি কৰোঁ আমাৰ যদি অংগ দান কৰোঁ আৰু লগতে শৰীৰ দান কৰোঁ মই আশা ৰাখিছোঁ আমাৰ সকলোৱে নিজৰ এই যিটো আমাৰ শৰীৰ এই শৰীৰটো বিভিন্ন প্ৰকাৰে দান দিয়াৰ কথা চিন্তা কৰিব আৰু বিশেষকৈ ৰক্তদান কৰিব ৰক্তদান জীৱনদান মানে where there is a will there is a way ইচ্ছা আদিমূল আমাৰ বহু মানুহৰ বহু যুৱক যুৱতী হয়তো বহুত টকা পইচা নাথাকিব পাৰে বা তেওঁলোকে জিম যাবলৈ নোৱাৰিব পাৰে কিন্তু ঘৰতে আমি কিছুমান যদি লোহাৰ আমি ভালদৰে বনাই লওঁ তেনেকৈও জিম কৰিব পাৰে এতিয়া মই জিমত মোৰ সামগ্ৰী ঘৰত সকলোখিনি নাই কিন্তু দুটামান বস্তু আছে সেইকেইটাই মই উলমি দিওঁ তাতে সিট-আপ মাৰোঁ তাতে মই পুছ-আপ মাৰোঁ আৰু এনেকৈ গৈ পেলাই আমি নিজেও অকণমান কেতিয়াবা একো নোৱাৰিলেও যিটো ডাইনিং টেবুলৰ চকী আছে সেই চকীটোতে অকণমান দৌৰি পেলাই বাইচেপ মাৰি দিওঁ বা কেতিয়াবা কিবা যদি লোহা বস্তু আছে তাতে আমি ট্ৰাইচেপ মাৰি দিওঁ বা এটা বোলে আমি যিটো কেটাপা মাৰা যোনটো আমাৰ ৰবৰ সেই ৰবৰটো লৈও আমি বাইচেপ মাৰিব পাৰোঁ ভৰিত দি পেলাই বা হাতত দি পেলাই সেইকাৰণে শৰীৰ চৰ্চা কৰিবলৈ